बगीचाने खोला भानी देला माया আজি ৰেচিপিটোৰ কাৰণে আমাক লাগিব বিলাহী মই জোখমতে লৈ লৈছোঁ কিমানখিনি কোৱান্টিটি বনাম হেতুৰ ওপৰতে বিলাহীটো লাগিব যেহেতু আমি পানী ইউজ নকৰো বিলাহীৰ ৰসখিনিৰে আমি আজি আটাখিনি মঠিম আৰু আটা লৈছোঁ মই আশীৰ্বাদৰ মানে গেহু আটাটো আৰু মই ইয়াত মানে নেমু টেঙা দিছোঁ কাৰণ আমচুৰ পাউডাৰ ল'ব লাগিছিল আৰু আমচুৰ পাউডাৰ নাই যেহেতু সেইকাৰণে মই পুৰা এটা নেমু টেঙা দি দিছোঁ কাৰণ আটা যেহেতু দিয়া হ'ব সেইকাৰণে নেমু টেঙাটো অকণ বেছিকৈ দিলে মানে ভাল হয় তাৰপিছত ৰুটিৰ দৰে এনেকৈ বেলি এনেকৈ কাটা চামুচ এখনেৰে এনেকৈ ফুটা ফুটা কৰিলোঁ আৰু নিমকি যেনেকৈ কাটে সেনেকৈ কাটিব লাগে খালি ইয়াত মানে শ্বেপটো অকণ ডাঙৰ হয় আৰু চিপছৰ দৰে আজি মই বনাম মেড এংগলছ যিটো মই বিৰাট খাই ভাল পাওঁ কিন্তু এনেকৈ কিনি খাবলৈ মানে অকণমান বেয়া লাগে কেলৰিজ বেছি থাকে বা কিবা তো এনেকৈ যদি আমি ঘৰতে বনাই থৈ দিওঁ মন গ'লে খাব পাৰি কাৰণ ইয়াত বেছি তেলো লগা নাই মই যেতিয়া ভাজিছোঁ এবাৰে তেল দিছোঁ আৰু এবাৰ তেলতে মই বহুত গোটেইখিনি ভাজি ল'লোঁ মানে আৰু ইমান তেলো টানা নাই দেই সঁচা কথা কৈছোঁ এনেকৈ কুৰকুৰীয়া হ'ব আপোনালোকে একদম ল' ফ্লেমত ভাজিব লাগিব আৰু মছলাৰ কাৰণে মই লৈছোঁ মেগী মছলা তাত অকণ ৰঙা জলকীয়া গুড়া আৰু জিৰা গুড়ি লৈছোঁ আৰু নিমখ লৈছোঁ আৰু বিৰাট টেষ্টি